হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। খোৱাৰ পৰা উঠাই নাই, মানে শুয়ে আছোঁ। আজি অকণমান উঠা দেৰি হৈ গ'ল, মানে কালি অকণমান খোৱা দেৰি হ'ল, সেইকাৰণে মানে এতিয়া উঠিবলৈ একদম এলাহ লাগি আছে। তাতে মানে আজি একদম তামাম মানে মনটো বেয়া লাগি আছে। কিয় জানানে বাৰু? তো ঘৰত বোলে আজি মই ভাত পানী চাহ তাহ চব বনাব লাগিব। কাৰণটো কিয় জানানে? তো শেষলৈকে ভিডিঅ'টো চাই থাকক, মই সকলো কথা আপোনালোকক জনাইছোঁ। এতিয়া মই উঠোঁ আৰু নে কি কয়, উঠি ফ্ৰেছ হৈ লওঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? ব'লক। চলো। মানে গুটকা খাই খাই মোৰ দাঁতৰ অৱস্থাই নাইকিয়া হৈ গ'ল। চাওকচোন কেনেকুৱা হৈ গ'ল। এটাতকৈ চাফা কৰিব লাগিব অলপ। তো এই মুখখন ধুই লওঁ, ধুই পেলাই চাহ তাহ বনাম, চব কৰিম আৰু দেখাই থাকিম আপোনালোকে। সকলো জনাই আছোঁ আৰু এতিয়া ব'লক মই মুখখন ধুই লওঁ দেই। মুখখন ধুই পেলাই দেখাম, চাহ তাহ বনাম, চব বনাম আজি। ইমান অভ্যাস নাই, তেওঁ আপোনালোকক বনাম আৰু পাৰিলে আপোনালোকক খুৱাইও দিম, নে কি কয়? মুখ চুখ ধুই ল'লোঁ, মুখ চুখ ধুই হৈ গ'ল। এতিয়া চাহ বনাম, ব'লক চাহখন বনাই লওঁ। চাহ তাহ বনাম। কি খিৰিকীখন খুলি দে। খিৰিকীখন তো এতিয়া চাহ বনাম নে কি? চাহ কেইকাপ বনাম? ঐ চচটো ক'ত আছে? অঁ, কেইকাপ ল'ম? দুকাপ। কাপৰ দি কেইকাপ পানী ল'ম? দুকাপ ল'লে হৈ যাব? ৰ মই চাহটো বহাই লওঁ। এইটো নহয়, এইটো জ্বলি গ'ল। চাহ বনাই দিলোঁ। চেনি দি দে, চেনি দি দে। চেনি ক'ত আছে? সেইটো তাৰমানে কোনটো? এইটো। অঁ, এইটো কিমান দিম? দুকাপ পানী, দুকাপ চাহ। এই হ'বনে? অঁ, দে আৰু দিম। অঁ, হ'ব। অঁ, বেছি নহ'ব? নহয়, নিমখ দিমনে? অঁ, অকণমান দি দিম। কি হ'ল? নাই, তো এয়া চাহ বনাই দিলোঁ। চাহটো হৈ লওক, তাৰপিছত নাখাব নহয়, সেইটা তেনেকৈ দিলে নাখাবি। চাহকণ হৈ লওক, খাম আৰু পাছত। তো চাহ হৈ গ'ল, চাহকণ খাই লওঁ। চাহত বেছি হৈ গ'ল নেকি? পালোঁ পালোঁ। তো চাহ খাই লৈ ইয়া গৰম। কাপবিলাকনো ক'ত থৈ দিয়ে মানে? এই কাপ এটাহে পাইছোঁ মই, কাপখিনি কি হ'ল? দে লৈ আহ, পটাপট লৈ আহ। চাহ কেনেকুৱা হৈছে বা, খালেহে গম পাম আৰু। তিতাই হ'ল নে মিঠাই হ'ল নে কিহে হ'ল আৰু। খাই লওঁ, তাৰপিছতহে গম পাম। তো চাহ হৈ গ'ল, তো চাহকণ খাই লওঁ ধুনীয়াকৈ। ঠিকে আছে, তই খা, তই খা চাহকণ খাই পেলাই ক কেনেকুৱা আছে। তই খাই চালেহে গম পাবি, খাই পেলাই ক ভাল হৈছে। এনেই নকবি আকৌ। অঁ, তাৰপিছতে চাহৰ লগত আছে এইটো ভুজিয়া, চক্ৰৱৰ্তী ভুজিয়া। মানে কিয় বনাবলগীয়া হৈছে মই এতিয়া কৈ দিছোঁ। মানে মাহীয়ে নোৱাৰে, তো সেইকাৰণে ঘৰৰ কাম সকলো মই কৰিবলগীয়া হৈছে, গম পাইছে? তো এই চাহ বনালোঁ, আকৌ ভাত বনাব লাগিব, চব কাম এতিয়া মোৰ দায়িত্ব আৰু। মানে মই এতিয়া বিয়া পাতিব লাগিব আৰু। বিয়া পতা সময় আহি পৰিছে আৰু, কাৰণ মই ইমান কৰি থাকিব নোৱাৰোঁ আৰু দেই। চাহকণ খাই লওঁ, তাৰপিছত ভাত পানী বনাম। তো আপোনালোকে সুন্দৰকৈ ভিডিঅ'টি চাই থাকক। নে কি কয়? ভাত পানী বনাম আৰু চাই থাকক দেই। A few moments later. মানে চব্জি মোটামুটি হৈ গৈছেহি। এইখিনি মানে দেখাবলৈ অকণমান ব্যস্ততা হৈ গ'লোঁ, তো এইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক, বেয়া নাপাব।
তো এই চব্জি হৈ গ'ল আৰু ভাতো হৈ গ'ল বাৰু এতিয়া এইখিনি হৈ যাব তাৰপিছত আৰু খামেই আৰু ভোক লাগিছে সময়ো হৈ গ'ল যথেষ্টখিনি বিশেষ কিবা এটা কাম এটা মানে ব্যস্ত হৈ গ'লোঁ তো মোবাইলটোতো চাৰ্জ নাছিল মানে বিশেষকৈ চাৰ্জ নাছিল মোবাইলটো চাৰ্জ নোহোৱাৰ কাৰণে চাৰ্জত দিছিলোঁ কাৰেণ্ট নাছিলে তো সেইকাৰণে মানে এইখিনি দেখাব নোৱাৰিলোঁ তো এয়া দেখিছে চব্জিখিনি হৈ গৈছে তো এতিয়া আমি আৰু এইখিনি হৈ গ'লে তাৰপিছত ভাত খাম আৰু এই চব্জিখিনি নমাই দিলোঁ এতিয়া দালিত অকল দালিত তেল মাৰি দিওঁ দালিখিনি তেল মৰাৰ লগে লগে হৈ যাব আৰু অকণমান ৰ দালিত তেল মাৰি দিওঁ এই ভাত বনোৱা পাল মোৰ বিলাহীটো দিবি তো এই বিলাহীটো এইপিনে দোকানী দিয়ক এইটো বিলাহীটো আগত মানে তেলত ভাঙি দিম এতিয়া তো এই দালিখিনি এতিয়া ঢালি দিম এতিয়া ইয়াতে তাৰপিছত হৈ যাব আৰু হৈ গ'ল ভাতৰ হুইচেলটো অকণ দাঙি দে তেতিয়া ভাতৰ হেৰি কৰি আছোঁ ভাত হৈছেহে মোটামুটি তো এতিয়া এইখিনি হৈ গ'লেই আমি ভাত খাম মানে ভোক লাগিছে ভাত খাই দিম আৰু A few moments later. এই ভাত পানী হৈ গ'ল বনালোঁ এই দালি চালি চব লৈ ল'লোঁ এতিয়া ভাতকেইটা খাওঁ আৰু তাৰপাছত আৰু ভাতকেইটা খাই লওঁ মজা সুন্দৰ বনাইছোঁ মই নিজকে নিজে কৈছোঁ সুন্দৰ